So hi friends, welcome back to my YouTube channel. তো আপোনালোকৰ ওচৰত মই আজি ব্লগ বনোৱা নাই। আজি মই এটা ভিডিঅ' সৰু এটা ভিডিঅ' এটা বনাইছোঁ, ইমান দিনে ব্লগ দিব পৰা নাই। কি কাৰণে দিব পৰা নাই মই কৈছোঁ। মই ৰেগুলাৰ ব্লগ বনাম বুলি ভাবোঁ, কিন্তু মোৰ দুটা কাৰণ আছে। প্ৰথম কাৰণটো হ'ল মই কামৰ ক্ষেত্ৰত ইমানে ব্যস্ত হৈ থাকোঁ, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাই। আৰু সদায় দিবলৈ চেষ্টা কৰিম বাৰু। আৰু 2 নম্বৰটো হৈছে মই ৰেগুলাৰ ব্লগ দিম বুলি কৈছিলোঁ, কিন্তু কিছুমানে মোক ক'লে বোলে ৰেগুলাৰ ব্লগ দিলে জানো মানুহে ভাল পাব জানো? মানুহে ভাল নাপাব। সেইকাৰণে মই কি হ'ল ৰেগুলাৰ ব্লগ নিদিয়া হৈ গ'লোঁ। দিবলৈ চেষ্টা প্ৰথম কথাটো কামৰ ক্ষেত্ৰতো বিজি হৈ থাকোঁ। কামৰ ক্ষেত্ৰত বিজি হৈ থাকিলে সময় অকণ উলিয়াই হ'লেও দিব পাৰোঁ, কিন্তু 2 নম্বৰ কথা হৈ গ'ল কি, কিছুমানে ক'লে বোলে সদায় যদি তই ব্লগ দি থাক বোলে, তোৰ ব্লগবোৰ কোনে চাব বোলে, ইৰিটেট হৈ যাব বুলি ক'লে। সেইকাৰণে মই ভাবিলোঁ মানুহে ইৰিটেট হৈ যোৱাতকৈ মই ব্লগেই নিদিওঁ। চ' সেইকাৰণে মই ব্লগ নিদিয়া হৈ গ'লোঁ। সেইকাৰণে মই এসপ্তাহৰ মূৰত, কেতিয়াবা 2 সপ্তাহৰ মূৰত, কেতিয়াবা 10 দিনৰ মূৰত এনেকৈ ব্লগ দিওঁ। আৰু ক'লে যদি সদায় যদি ৰেগুলাৰ ব্লগ দি থাক তো কোনো ভিউৱাৰ্ছ নাবাঢ়িব, ছাবস্ক্ৰাইবাৰ নাবাঢ়িব, এনেকৈ ক'লে। চ' সেইকাৰণে মই এইবোৰ বহুত কথা চিন্তা কৰিলোঁ। তাৰপিছতে কথাটোতো মানি ল'ব লাগিবই। তাৰপিছতে কথাটো সঁচা বুলি ভাবিলোঁ, সেইকাৰণে আৰু মই ভিডিঅ'বোৰ নিদিয়া হৈ গ'লোঁ। কিন্তু মনেতো নামানে। এইটো হৈছে মোৰ ভাগিনটো ৰুস্তম। চাই আছে ই মোৰ ভিডিঅ', মই ভিডিঅ' কৰি আছোঁ যে চাই আছে। তো আপোনালোকে ক'ব মই সদায় ভিডিঅ' দিয়াটো ভাল হ'বনে বেয়া হ'ব? সদায় ভিডিঅ' দিলে যদি মানুহ যদি ইৰিটেট হৈ যায়, তেতিয়াহ'লে মই সদায় ভিডিঅ' নিদিওঁ। 10 দিনৰ মূৰত, এসপ্তাহৰ মূৰত এনেকৈ ভিডিঅ' দিম। আপোনালোকে ক'ব। যদি মোৰ এই ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। যিহেতু নতুনকৈ ভিডিঅ' বনাবলৈ শিকিছোঁ, একোতো নাজানো, এডিটিং নাজানো, থাম্বনেইল নাজানো বনাবলৈ, তেতিয়াও চেষ্টা কৰি আছোঁ। আৰু মোৰ ভিডিঅ' কোৱালিটি বেয়া হ'ব পাৰে, তাৰ কাৰণেও মোৰ এটা ভাল এটা স্মাৰ্টফোন লাগে ন। চ' আগলৈ ল'ম মই। তেতিয়া আৰু ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। কিন্তু এই কথাটো জনাব যে সদায় ভিডিঅ' দিলে যদি ইৰিটেট হয়, তেনেহ'লে দিম নে নিদিম। কি ক'ম, মাইণ্ডটো অলপ বেলেগ কৰি দিয়ে আৰু সেইকাৰণে আৰু নিদিয়া হৈ গ'লোঁ। চ' আপোনালোকৰ ওপৰত এৰি দিলোঁ। যদি ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিওঁ। চ' আজিলৈ বাই বাই।